হেল্ল' গাইজ CBK ষ্টুডিঅ' চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকেও যদি গ্ৰেড 3 গ্ৰেড 4 এক্সাম বা আছাম পুলিচ হওক বা বিভিন্ন পদকে ধৰি প্ৰিপেয়াৰেশ্যন কৰি আছে, তেনেহ'লে মই আজি আপোনালোকৰ ওচৰত 15টা মষ্ট ইম্পৰ্টেণ্ট সাধাৰণ জ্ঞানৰ কুৱেশ্যন লৈ আহিছোঁ। ভিডিঅ'টো বেছি দীঘলীয়া নহয়, প্লিজ স্কিপ নকৰাকৈ চাব। তেনেহ'লে ভিডিঅ'টোলৈ ব'লক আগবাঢ়োঁ। 1 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। ইয়াতে কুৱেশ্যনটো সুধিছে যে বিহগী কবি বুলিলে কোনজন অসমীয়া কবিক বুজায়? অপশ্যনবোৰ চাই লওক আপোনালোকে, অপশ্যনবোৰ দিয়া আছে। তাৰে ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 1টো ৰঘুনাথ চৌধুৰী। ৰঘুনাথ চৌধুৰীক বিহগী কবি বুলি জনা যায়। 2 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। ইয়াতে কুৱেশ্যনটো দিয়া আছে যে ইংৰাজৰ পৰা ছাৰ উপাধি লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন? অপশ্যনবোৰ চাই লওক আপোনালোকে, অপশ্যনবোৰ দিয়া আছে। তাৰে ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 3টো ছাৰ সৈয়দ ছাদুল্লা। ইংৰাজৰ পৰা ছাৰ উপাধি লাভ কৰা প্ৰথমগৰাকী অসমীয়া হৈছে ছাৰ সৈয়দ ছাদুল্লা। অপশ্যন নম্বৰ 3টো ভালদৰে মুখস্থ কৰিব গাইজ। 3 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। সাহিত্য অকাডেমি বঁটা লাভ কৰা ককাদেউতাৰ হাড় পুথিখনৰ লেখক কোন? বন্ধুসকল, অপশ্যনবোৰ আপোনালোকে চাই লওক, অপশ্যনবোৰ দিয়া আছে। আৰু তাৰে ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 3টো নৱকান্ত বৰুৱা। সাহিত্য অকাডেমি বঁটা লাভ কৰা ককাদেউতাৰ হাড় পুথিখনৰ লেখক হৈছে নৱকান্ত বৰুৱা। অপশ্যন নম্বৰ 3টো। 4 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। ইয়াতে কুৱেশ্যনটো দিছে যে অসমত প্ৰথম বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হৈছিল? অপশ্যনবোৰ আপোনালোকে চাই লওক। তাৰে ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 4টো 1948 চনত 1948 চনত অসমত প্ৰথম বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল। 5 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। ইয়াতে কুৱেশ্যনটো দিছে যে অসমৰ লোকসভাৰ আসন কেইখন? অপশ্যনবোৰ চাই লওক আপোনালোকে। তাৰে ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 1টো 14খন। অসমৰ লোকসভাৰ আসন 14খন। অপশ্যন নম্বৰ 1টো। 6 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। ইয়াতে কুৱেশ্যনটো দিছে যে কেতিয়া অসমৰ গুৱাহাটীত চাহ নিলাম কেন্দ্ৰ স্থাপিত হৈছিল? অপশ্যনবোৰ আপোনালোকে চাই লওক। তাৰে ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 4টো 1970 চনত 1970 চনত অসমত চাহ নিলাম কেন্দ্ৰ স্থাপিত হৈছিল। আৰু এটা কথা কৈ দিছোঁ গাইজ, বেয়া নাপাব আপোনালোকে যে আপোনালোকে জিকেটো যিমান পাৰে অলপ বেছিকৈ চাব, কাৰণ জিকেটো বহুত বেছিকৈ আহে মানে এক্সামত। আৰু জিকেটো আপোনালোকৰ যদি কেনেবাকৈ ক্লিয়াৰ হৈ যায়, আপোনালোকে ৰিজনিং, মেথছ আৰু ইংলিছ আৰু কাৰেণ্ট এফেয়াৰ্ছটো আপোনালোকে পাৰিবই। কিন্তু আপোনালোকে যদি জিকেটোত যদি আপোনালোকে 100%ৰ ভিতৰত 70%ও কৰিব পাৰে, তেনেহ'লে আপোনালোকে ৰিটেন এক্সামত পাছ কৰাৰ চান্সটো অলপ বাঢ়ি যায়। সেইকাৰণে আপোনালোকে জিকেটো অলপ বেছিকৈ পঢ়িব, কাৰণ জিকেটো অলপ বেছিকৈ আহে। 7 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। ইয়াতে কুৱেশ্যনটো দিছে যে প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম কি? অপশ্যনবোৰৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 1টো অবুজ বেদনা। প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম হৈছে অবুজ বেদনা। আৰু এটা কথা গাইজ, আপোনালোকে কুৱেশ্যন এনচাৰবোৰ নোট কৰি ল'ব, নহ'বা স্ক্ৰীনশ্বট মাৰি ল'ব। আপোনালোকে যেতিয়াই সময় পায় তেতিয়া মাজে সময়ে আপোনালোকে চাই থাকিব। এক্সামৰ ওচৰত আপোনালোকে দিমাগটো বেছি প্ৰেছাৰ পৰে, তাৰ বাবে আপোনালোকে এক্সামৰ আগতে যিমান পাৰে অলপ চাই থাকিব মাজে সময়ে। 8 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। ইয়াতে কুৱেশ্যনটো দিছে যে মুছলমানৰ শেষ আক্ৰমণ কাৰ দিনত হৈছিল? এইটো বহুতে ইম্পৰ্টেণ্ট কুৱেশ্যন। প্লিজ আপোনালোকে এই কুৱেশ্যনটো স্ক্ৰীনশ্বট মাৰক, নহ'লে নোট কৰি ল'ব। খুব ধুনীয়া কুৱেশ্যন। ইয়াৰে শুদ্ধ এনচাৰটো হ'ব 4টা অপশ্যনৰ ভিতৰত অপশ্যন নম্বৰ 2টো গদাধৰ সিংহ। গদাধৰ সিংহৰ দিনত মুছলমানসকলৰ শেষ আক্ৰমণ হৈছিল। প্লিজ গাইজ আপোনালোকে এই কুৱেশ্যনটো স্ক্ৰীনশ্বট মাৰক। 9 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। ইয়াতে কুৱেশ্যনটো দিছে যে বৰদলৈ ট্ৰফী কোনবিধ খেলৰ লগত জড়িত? অপশ্যনবোৰ চাই লওক আপোনালোকে, অপশ্যনবোৰ তলত দিয়া আছে। তাৰে ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 3টো ফুটবল। বৰদলৈ ট্ৰফী ফুটবল খেলৰ লগত জড়িত। আৰু গাইজ আপোনালোকে ৰঞ্জী ট্ৰফী কি খেলৰ লগত জড়িত এইবিলাকো চাব পাৰে। এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ প্ৰায় আহে এক্সামত। আৰু দুৰাণ কাপ হৈ আছে কোকৰাঝাৰত, আপোনালোকে সেইটোও চাব পাৰে, কাৰেণ্ট এফেয়াৰ্ছত আহিব। আৰু এছিয়া কাপ হৈ আছে, আপোনালোকে তাৰ বিষয়ে কুৱেশ্যন চাব। আৰু নতুন নতুন ক্লাবত জইন কৰিছে ৰনাল্ডো, নেইমাৰ, এইবিলাকো আপোনালোকে চাব পাৰে কাৰেণ্ট এফেয়াৰ্ছত। এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ প্ৰায় অহা দেখা যায়। 10 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো কুৱেশ্যন, প্লিজ আপোনালোকে স্ক্ৰীনশ্বট মাৰি লওক গাইজ। ইয়াতে কুৱেশ্যনটো সুধিছে যে ব্ৰহ্মপুত্ৰ নদীৰ শেষ স্থান ক'ত?
অপশ্যনবোৰ 4টা দিয়া আছে, আপোনালোকে তলত চাই লওক। তাৰে ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 3টো বংগোপসাগৰ। ব্ৰহ্মপুত্ৰ নদীৰ শেষ স্থান হৈছে বংগোপসাগৰ, অপশ্যন নম্বৰ 3টো। 11 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। অসমৰ ৰাজ্যিক সংগ্ৰহালয় কোন চনত স্থাপিত হৈছিল? অপশ্যনবোৰৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 2টো 1940 চনত 1940 চনত অসমৰ ৰাজ্যিক সংগ্ৰহালয় স্থাপিত হৈছিল। 12 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। ইয়াতে কুৱেশ্যনটো দিছে যে কোনটো জনগোষ্ঠীয়ে অসমত প্ৰথম ধান খেতি কৰিছিল? অপশ্যনবোৰ চাই লওক আপোনালোকে। তাৰে ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 1টো বড়ো জনগোষ্ঠীয়ে অসমত প্ৰথম ধান খেতি কৰিছিল। আজিলৈ ইমানখিনিয়ে গাইজ। ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। মই যিমান পাৰোঁ অলপ কম সময়ৰ ভিতৰতে গোটেইবোৰ কুৱেশ্যন এনচাৰ দিবলৈ আপোনালোকক চেষ্টা কৰোঁ। যদি মোৰ কুৱেশ্যনবোৰ আপোনালোকৰ অলপ হ'লেও সহায় হ'ব নিচিনা লাগিছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'ত এটা লাইক কৰি দিব। আজিলৈ ইমানখিনিয়ে। লগ পাম নেক্সট ভিডিঅ'ত, আৰু মই নেক্সট ভিডিঅ'ত কাৰেণ্ট এফেয়াৰ্ছৰ আৰু ৰিজনিঙৰ ভিডিঅ' আনিম। আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। তেনেহ'লে আজিলৈ সামৰিছোঁ। বাই বাই।